Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা 27 অক্টোবৰত গ্ৰেড 4 দুখন পেপাৰৰ এক্সাম হ'ব ক্লাছ 8 লেভেল আৰু 10 লেভেলৰ সো আমি যেটো গ্ৰেজুৱেট লেভেল আছিল বা হায়াৰ সেকেন্ডাৰী লেভেল যিখিনি আছিল অৰ্থাৎ গ্ৰেড 3 কাৰণে মক টেষ্ট বনাইছিলো যত বহুত মানুহে লৈছিল কিন্তু গ্ৰেড 4 ৰ কাৰণে মক টেষ্ট আমি বনোৱা নাছিলো আৰু বহুতে ৰিকুৱেষ্ট কৰিছিল যে গ্ৰেড 4 ৰ কাৰণে মক টেষ্ট লাগে সো গ্ৰেড 4 ৰ কাৰণে মক টেষ্ট ৰেডি কৰা হৈছে আপোনালোকে এইকেটা মক টেষ্ট অনলাইন দিব পাৰিব আৰু অসমীয়া আৰু ইংৰাজী দুটা মিডিয়ামতে এই মক টেষ্টখিনি থাকিব আপোনালোকে কেনেকৈ দিব পাৰিব কৰপৰা দিব পাৰিব মই সেই বিষয়ে কৈ আছো প্ৰথম মই মক টেষ্ট কেটা দেখাই লৈছো ঠিক আছে ইয়াতে আমাৰ আপোনালোকে দেখিছে গ্ৰেড 4 এইচএস যেটো এলসি লেভেল মানে 10th লেভেল আৰু লগতে এটো 8 লেভেল যেটো আছে 8 লেভেলৰ চাৰিটা মক টেষ্ট আছে আপোনালোকক যদি মই খুলি দেখাও 10 লেভেলৰ যদি আমি যাও চাৰিটা মক টেষ্ট দিয়া আছে প্ৰথমটো যদি ওপেন কৰো তাতে এনেকুৱা ধৰণে আপোনালোকে ইন্টাৰফেস দেখা পাব ইয়াতে মক টেষ্ট বিলাক আছে কোৱেশ্চন অসমীয়া ইংৰাজী দুটা ল্যাঙ্গুৱেজতে দিয়া আছে আৰু টাইম ওপৰত দেখিছে আপোনালোকে টাইম উলাই আছে ওকে সো এই টাইমটো আপোনালোকে ইয়াতে দেখা পাই আছে কেনেকুৱা ধৰণে হ'ব যিমান সময় পৰীক্ষা দিয়া হয় হিমানে সময় দিয়া হৈছে 2.5 ঘণ্টা পৰীক্ষা দিয়া হ'ব ইয়াতেও 2.5 ঘণ্টা দিয়া হৈছে ঠিক আছে 135 টা কোৱেশ্চন পৰীক্ষাত আহিব ইয়াতেও 135 টা কোৱেশ্চনেই দিয়া হৈছে তেনে ধৰণে আপোনালোকৰ চাৰিটা অপচন থাকিব নেগেটিভ মাৰ্কিংৰ হতে গুটেইখিনি বস্তু আমাৰ ইয়াতে দিয়া আছে এটো কোৱেশ্চন প্ৰথম এনেকৈ ওলাব 1 নম্বৰ কোৱেশ্চন এটো ঠিক আছে আপোনালোকে ক্লিক কৰিব যি হয় হাৱা মহল কোড আছে ভাৰতৰ যতি আছে আপোনালোকে ক্লিক কৰিব ইয়াতে ওকে দেন আপোনালোকে নেক্সট গুছি যাব ৰিয়ান পৰা কি খেলৰ হতে জড়িত ক্ৰিকেটৰ হতে জড়িত আপোনালোকে নেক্সট গুছি যাব এনেকৈ আপোনালোকে গৈ থাকিব ঠিক আছে হেহতিয়াকৈ অসম বৈভৱ বঁটা কোনে লাভ কৰিছিলে ওকে আপোনালোকে হলো এনেটা কিবা এটা অপচন কৰিলে আপোনালোকে নেক্সট গুছি যাব পি সিডাম এম এ সিডাম্বৰম ষ্টেডিয়াম কোড আছে ধৰিলো এটো দিলো মই আপোনালোকে ইয়াতে এতিয়াই কম নাপায় শুদ্ধ হৈছে নে ভুল হৈছে ঠিক আছে আপোনালোকে জাস্ট নেক্সট কৰি গৈ থাকিব এনেকৈ আপোনালোকে টাইমটো ওপৰত লাই থাকিব ধুনিয়াকৈ টাইমত যোৱাৰ পিছত আপোনালোকে আৰু কোৱেশ্চন এট জাম্প কৰিব পাৰিব বলে আপোনালোকে 8 নম্বৰ কোৱেশ্চনটো পালেহি পাৰা নাই কোৱেশ্চনটো কৰিব ঠিক আছে তেতিয়া আপোনালোকে নেক্সট গুছি যাব ওকে আৰু পিছত গৈ এনেকৈ কৰি আপোনালোকে বলে 33 নম্বৰ কোৱেশ্চনটো পালেগে এতিয়া আকৌ 8 নম্বৰ কোৱেশ্চনটো মনত পৰিলে বা চাব বিচাৰিছে আকৌ আহি পেলাই ইয়াতে 8 নম্বৰ এনেকৈ ক্লিক কৰিলে চাব পাৰিব তো এই গুটেই বিলাক বস্তু ইয়াতে ক্লিক কৰিব পাৰিব এনেকৈ দিয়া আছে এনেকৈ আপোনালোকৰ কাৰণে সকলো আছে ৰিজনিং আছে ম্যাথছ আছে ইংলিশ আছে যিমানখিনি সিলেবাস দিয়া হৈছে গুটেইখিনি সিলেবাসৰে কোৱেশ্চন ইয়াতে আপোনালোকৰ কাৰণে আছে এনেকুৱা ডায়াগ্ৰামৰ কোৱেশ্চনো দিয়া আছে গুটেইখিনি বস্তু আপোনালোকৰ কাৰণে দিয়া আছে এনেকৈ কৰি আপোনালোকে কি কৰিব পাৰিব টেষ্ট কেটা দিব পাৰিব ইয়াত 135 নম্বৰ কোৱেশ্চন এটো ধৰিয়াটো কিবা এটা মই ক্লিক কৰিলো যি অপচন হয় দেন আপোনালোকে এটা ওপৰত সাবমিট বাটনটো দেখিছে সোঁফালে ওপৰত এই সাবমিটত ক্লিক কৰি দিব লাগিব সাবমিটত ক্লিক কৰি দিলে আপোনালোকৰ স্কোৰ ইয়াতে উলাই যাব উইথ নেগেটিভ এণ্ড অল ঠিক আছে আপোনালোকে কিমান কাৰেক্ট কৰিছে কিমান ৰং কৰিছে হেকিটা একচুয়ালি ইয়াতে পাৰ্চেন্টেজটো উলাব কিমান শুদ্ধ হৈছে কিমান ভুল হৈছে হেতু উলাব ঠিক আছে আপোনালোকে চাৰিটা কোৱেশ্চন ভুল হৈছে আৰু দুটা শুদ্ধ হৈছে তো এনেকুৱা নেগেটিভ ইয়াতে দেখুৱা হোৱা নাই বাট আপোনালোকে কিমান শুদ্ধ ভুল গুটেইখিনি ৰিজাল্টস ইয়াতে দেখাই দিয়া হ'ব সো এটো 10 লেভেলৰ কাৰণে মই দেখালো এটা মক টেষ্ট হয়নে আমি ইয়াতে যদি যাও এতিয়া 8 লেভেলৰ তেনেকৈ আছে চাৰিটা মক টেষ্ট ইয়াতে দিয়া আছে এই যেটো মক টেষ্ট নম্বৰ 1 2 3 4 কি আছে 8 লেভেলটো মক টেষ্ট নম্বৰ 1 টো আপোনালোকৰ কাৰণে ফ্ৰী থাকিব আপোনালোকে গৈ এটেম্প কৰিব পাৰে ৰেজিষ্টাৰ এপত আৰু 10 লেভেলৰ যেটো মক টেষ্ট নম্বৰ 1 আছে এটো ফ্ৰী থাকিব আপোনালোকৰ কাৰণে কিন্তু বাকি তিনটাৰ কাৰণে ঠিক আছে আপোনালোকে পেমেন্ট কৰিব লাগিব মানে 8 আৰু 10 লেভেল দুইটাৰ কাৰণে আপোনালোকে বেলেগ বেলেগকে পেমেন্ট কৰিব নালাগে এটা পেমেন্টতে আপোনালোকে দুইটাই 10 লেভেলৰো আৰু 8 লেভেলৰ মক টেষ্ট চাৰিটা টোটাল 8টা মক টেষ্ট পাই যাব কিন্তু তাতকেও ভাল কথাটো কি অকল মক টেষ্টে নহয় ইয়াতে আৰু বহুত কিবা কিবি থাকিব আপোনালোকে ৰিস্টাডি এপৰ কথা মই বহুত দিনৰ আপোনালোকে কৈ আছো নিশ্চয় আপোনালোকে জানে এটো হৈছে ৰিস্টাডিৰ এপটো এই এপটোত গৈ পেলাই আপোনালোকে তলত দেখিছেনে হোম সেকশন আছে এটো ইয়াতে মক টেষ্ট আছে তললে একদম PYQ আছে শেয়াৰ বুলি যে আছে ইয়াতে মক টেষ্ট অপচনত গলে আপোনালোকে এতিয়া এডিআৰিৰ যেহেতু পৰীক্ষা আপোনালোকে আসাম পুলিচৰ আহিব ৰেলৱে আহিব সব আহিব ইয়াতে মক টেষ্ট সবিলাক আহিব ডিএসএস ডিএমইউ আহিব এতিয়া বৰ্তমান এডিআৰিত যদি গুছি যায় আপোনালোকে গ্ৰেজুৱেট লেভেলৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ 8 লেভেলৰ আপোনালোকে 10 লেভেলৰ গুটেইখিনি মক টেষ্ট আছে আৰু আপোনালোকক দৰকাৰ এতিয়া 8 আৰু 10 লেভেলৰ কিন্তু যদি বিচাৰে গ্ৰেজুৱেট খিনি আপোনালোকে দি চাব পাৰিব যদি আপোনালোকে এই পাসটো মানে বাই কৰে কিনি লয় ঠিক আছে এসএসএলসি লেভেলৰ এবিলাকো দিয়া আছিল পৰীক্ষাৰ আগতে হেবিলাকো এটেম্প কৰিব পাৰিব যদি আপোনালোকে ভাবে আৰু দিম বুলি সময় আছে কিবা কাৰণত যদি দি চাব বিচাৰে দিব পাৰিব এতিয়া কথা হল মক টেষ্ট আপোনালোকে এখিনি পাবই হোম টেবত যদি গুছি যায় আপোনালোকে ইয়াতে জেনাৰেল নলেজৰ বহুত কোৱেশ্চন প্ৰেক্টিস কৰিব পাৰিব যিবিলাক মই আগৰ পাই কৈছিল ওয়াৰ্ল্ড জিওগ্ৰাফি এনেকা কোৱেশ্চন আছে মই এবাৰ দেখাই দিম এনেকে বহুত কোৱেশ্চন আছে ইয়াতে ম্যাথছৰ বহুত বেলেগ বেলেগ টপিকক লৈ প্ৰতি টপিকক লৈ বেলেগ কোৱেশ্চন আছে দেন ৰিজনিংৰ কোৱেশ্চন ইয়াতে আছে ওকে ইংলিশৰ আপোনালোকৰ ইয়াতে কোৱেশ্চন আছে জেনাৰেল ইংলিশৰ কোৱেশ্চন বেলেগ বেলেগ টপিক পজিশন ওকে ডাইৰেক্ট ইনডাইৰেক্ট স্পিচ ভয়েস এবিলাকক লৈ কোৱেশ্চন আছে সব প্ৰেক্টিস কৰিব পাৰিব
আমাৰ সাধাৰণতে কি হয় অকল মক টেষ্টতে 100 বা 200 रुपीस লোৱা যায় মানে কিন্তু ইয়াতে মক টেষ্ট আপোনালোকে 8টা পাই আছে ফুল লেংথ মক টেষ্ট 135টা কোৱেশ্চন থকা মক টেষ্ট পাই আছে আপোনালোকে আৰু লগতে প্ৰেক্টিছৰ কাৰণে জিকেৰ বহুত বেছি কোৱেশ্চন আপোনালোকে ইয়াতে এইবিলাক পাই আছে যত এনে ধৰণে আপোনালোকে গৈ প্লে প্ৰেক্টিছ কৰিব পাৰিব কোৱেশ্চন বিলাক মই এতে আপোনালোকক এবাৰ দেখাই দিছো যদি আপোনালোকে বাই কৰে কেনেকৈ কৰিব পাৰিব এই মক টেষ্ট কেটা ল'ব পাৰিব বা ফ্ৰী জিকেটা আছে কিটাটো বাই নকৰিলেও দিব পাৰিব দুটা মক টেষ্ট ঠিক আছে 8ৰ এটা 10ৰ এটা বাকি গুটেখিনি 8টা মক টেষ্ট যদি ল'ব বিচাৰে লগতে এই প্ৰেক্টিছ কোৱেশ্চনখিনি যদি আপোনালোকে ল'ব বিচাৰে গুটেখিনি এক্সেছ কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে কেনেকৈ পেমেন্ট কৰিব পাৰিব আৰু কি কি ভিতৰত পাব গুটেখিনি কথা আছে মই আপোনালোকক এবাৰ দেখাই দিছো এতিয়া আমি বাৰে বাৰে কৈ আইছো যে আমাৰ ৰিস্টাডি যেটো এপ আছে ৰিস্টাডি এপটোৰ পৰা লাষ্ট যি দুটা পৰীক্ষা হৈ গল দুটা পৰীক্ষাতে 10টা 15টা তিনটা পৰীক্ষাতে লাষ্ট ওকে দুটা নহয় হাই সেকেন্ডাৰী ড্ৰাইভাৰ আৰু গ্ৰেজুৱেট লেভেল তিনটা পৰীক্ষাতে 10টাৰ পৰা 15টা কোৱেশ্চন ডাইৰেক্ট তাৰ পৰা আহি আছে এনেকৈ ল'ব লাগে মই আপোনালোকক এবাৰ দেখাই দিছো চাই লওক যদি ভাল লাগে নিশ্চয় ল'ব পাৰিব প্লে ষ্টৰত যাব আপোনালোকে প্লে ষ্টৰত গৈ পেলাই আপোনালোকে ৰিস্টাডি বুলি চাৰ্চ কৰিব ঠিক আছে RESTUDY ৰিস্টাডি চাৰ্চ কৰিব এটা এপ আপোনালোকে প্ৰথমতে দেখিছে এই এপটো যেটো আছে R বুলি ডাঙৰকৈ লিখা আছে মোৰ তাত এটো ইনষ্টল কৰা আছে অলৰেডি গতিকে মই ওপেন কৰিলে আহি যাব আপোনালোকে ইনষ্টল কৰি ল'ব এই R বুলি ডাঙৰকৈ যেটো লিখা আছে ৰিস্টাডি এপটো এটো ৰঙা কালাৰে RE আৰু ব্লু কালাৰত STUDY লিখা থকা এই এপটো ঠিক আছে আপোনালোকে ইনষ্টল কৰিলে তাৰপিছত এপটো পাই যাব ইয়াতে আহি যাব মোৰ তাত ইয়াতে আছে অলৰেডি এটো মই এটো ওপেন কৰিছো ওপেন কৰি আপোনালোকৰ এনেকৈ আহিব এপটো আৰু ইয়াতে আপোনালোকৰ প্ৰথমে ইমেইলৰ পাছৱৰ্ড আছে আপোনালোকে হেতু নাযাব ঠিক আছে প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত হে অপচনটো আহিব গতিকে তলত লগইনৰ তলত চাওক আপোনালোকে দেখিব না এটো ইয়াতে নিউ ইউজাৰ ৰেজিষ্টাৰ হিয়াৰ যে লিখা আছে এটো ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া আপোনালোকে নিজৰ ইমেইলটো দিব লাগিব ঠিক আছে তো মই মোৰ ইমেইলটো দি দিম ইয়াতে সো মই ইয়াতে মোৰ ইমেইলটো দি ললো ইয়াতে মোৰ ইমেইলটো লিখি পেলাই এতিয়া মই কি কৰিম কন্টিনিউ যেটো বাটন আছে ইয়াত কন্টিনিউত ক্লিক কৰি দিম কন্টিনিউ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেটো ইমেইল আছে আপোনালোকৰ ইমেইলত এটা পাছৱৰ্ড যাব ঠিক আছে ওৱান টাইম পাছৱৰ্ড OTP এটা যাব মোবাইল নাম্বাৰত নহয় ইমেইলত আপোনালোকে জিমেইল যেটো ফোল্ডাৰ আছে আপোনালোকৰ এপ আছে সেইটো খুলিব লাগিব তাতে আপোনালোকে এটা OTP পাব সেই OTPটো ইয়াত দিব লাগিব সো মোৰ ইমেইলত OTP আহিলে আৰু OTP টো আছে 313490 সেইটো মোৰ তাতে OTP আছে সেইটো মই OTP টো লিখিলো লিখি পেলাই ভেৰিফাই OTP এটো কৰি দিলো ঠিক আছে কৈ দিয়াৰ লগে লগে এই আপোনালোকে নিজৰ ৰেজিষ্টাৰ নাম দি পেলাই ৰেজিষ্টাৰ কৰিব লাগিব নিজৰ নাম মোবাইল নাম্বাৰ পাছৱৰ্ড দিব লাগিব এটা সো ইয়াতে মোৰ নাম দিলো নাম্বাৰ দিলো পাছৱৰ্ড এটা মই দিলো ঠিক আছে দি পেলাই আমি এটা কি কৰিম ৰেজিষ্টাৰত ক্লিক কৰি দিম ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ ৰেজিষ্ট্ৰেশ্যন কমপ্লিটেড সাকসেসফুলি দেখাব আপোনালোকে ওকে কৰি দিব এতিয়া আহিব এইটো পেজত লগইন কৰিব পাৰিব আপোনালোকে যেটো ইমেইল যে দিছিলে তো OTP কৈছিলে আপোনালোকৰ সেই ইমেইলটো ইয়াতে দিব আৰু পাছৱৰ্ডটো যে মাত্ৰ ক্ৰিয়েট কৰিছিলে সেই পাছৱৰ্ডটো ইয়াতে দি পেলাই লগইন কৰিব লাগিব এতিয়া তো মই ইয়াতে মোৰ ইমেইল যেটো আছিল হেতু দি ললো দেন মই পাছৱৰ্ডটো দিলো দেন লগইন কৰি দিলো এতিয়া মোৰ লগইন হৈ গল ঠিক আছে লগইন হোৱাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে তলত চাব এইবিলাক কোৱেশ্চন ইয়াতে বহুত আপোনালোকৰ থাকিব ওকে এনেকৈ জেনেৰেল নলেজ বুলি এটো সেকশন আছে কোৱান্টিটি এপ্টিটিউড মানে মেথছৰ আছে ৰিজনিংৰ আছে ইংলিছৰ আছে কাৰেন্ট এফেয়াৰ্স আছে সায়েন্স আছে বেলেগ বেলেগ কোৱেশ্চন আছে জেনেৰেল নলেজত যদি আমি ওপেন কৰো খুলি ইয়াতে আকৌ ওয়াৰ্ল্ড জিওগ্ৰাফি ইণ্ডিয়ান পলিটি একদম বেলেগ বেলেগ আছে ঠিক আছে এতিয়া এনেকুৱা নহয় যে ওয়াৰ্ল্ড জিওগ্ৰাফিৰ সব কোৱেশ্চন একেলগে দিয়া আছে ওয়াৰ্ল্ড জিওগ্ৰাফি যদি আমি ক্লিক কৰো তাতেও বেলেগ বেলেগ টপিক ওয়াইজ কোৱেশ্চন দিয়া আছে সবতে 20টা 25টা 30টা 15টা এনেকৈ কোৱেশ্চন প্ৰতিটো সেকশনত দিয়া আছে এনেকৈ প্ৰথম যদি আমি খুলো সোলাৰ সিস্টেম যেটো আছে তাতে ক্লিক কৰিলে এনেকৈ আমাৰ কোৱেশ্চনবিলাক ওলাব ঠিক আছে ইয়াতে তেনেকৈ সব ওয়াৰ্ল্ডৰ জিওগ্ৰাফি গোটেই কন্টিনেন্ট দিয়া আছে দেন ইণ্ডিয়ান জিওগ্ৰাফি তেনেকৈ সব টপিক ওয়াইজ MCQ দিয়া আছে ইয়াতে ইমানবোৰ টপিক বহুত আছে আৰু এইবিলাক গোটেই দিয়া আছে তাৰ পিছত ইণ্ডিয়ান পলিটি যদি চাওঁ সব ইণ্ডিয়ান হিষ্ট্ৰী কোৱেশ্চন আছে সবৰে এনেকৈ আছে ষ্টেটিক জিকে আসাম জিওগ্ৰাফি আসাম পলিটি সব আছে একদম কম্পিউটাৰ জিকে আছে এটো হৈছে আমাৰ জিকে পাৰ্টত এনেকৈ মেথছ পাৰ্টতো সব টপিকৰে মেথছ ইয়াতে আছে ৰিজনিংত যদি যাওঁ এনালজি কোডিং ডিকোডিং ক্লাছিফিকেশ্যন নাম্বাৰ সিৰিজ সবৰে আছে তাৰপিছত ইংলিছত যদি যাওঁ তিনিটা ভাগত দিয়া আছে ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছ লেংগুৱেজ আৰু জেনেৰেল ইংলিছ গোটেইখিনি আপোনাৰ কাৰেন্ট এফেয়াৰৰো কি আছে কুৱেশ্চন দিয়া আছে নৰ্থ ইষ্ট নেশ্যনেল ইণ্টাৰনেশ্যনেল সব আছে এতিয়া আপোনালোকে কেনেকৈ ল'ব পাৰিব এইখিনি ইয়াতে এইবোৰ পাছবিলাক এনেকৈ চেঞ্জ হৈ আছে ঠিক আছে এনেকৈ গৈ থাকিব আপোনালোকে এৰিয়াৰী পাছ এইটো হৈছে এৰিয়াৰী পাছ ঠিক আছে এই এৰিয়াৰী পাছটোত ক্লিক কৰিব আপোনালোকে ক্লিক কৰাৰ পাছত এটা সিলেক্ট প্লেন বুলি আহিব ঠিক আছে এৰিয়াৰী পাছটোত লিখা আছে ন সেইটো ল'ব এটা যেনেকৈ আসাম পুলিচ পাছ আছে ৰেলৱে পাছ আছে এৰিয়াৰী পাছ আছে আপোনালোকে এৰিয়াৰী পাছটো ল'ব ঠিক আছে আৰু ইয়াতে যে দেখিছে সিলেক্ট প্লেন বুলি আছে 149 কোৰ্ছটো দাম এই সিলেক্ট প্লেনত ক্লিক কৰিব ক্লিক কৰাৰ প্ৰচিড টু পে বুলি আছে ন তলত এই প্ৰচিড টু পে যেটো আছে তাত ক্লিক কৰিব আপোনালোকে ঠিক আছে প্ৰচিড টু পে ক্লিক কৰাৰ পাছত আপোনালোকে পেমেন্টৰ কাৰণে এটা অপশন থাকিব তালে যাব ইয়াতে এগেইন আপোনালোকৰ এনেকৈ আহিব প্ৰচিড টু পেমেন্ট বুলি প্ৰচিড টু পেমেন্টত ক্লিক কৰিব আপোনালোকে ওকে ক্লিক কৰাৰ পাছত ৰেজৰ পে খুলিব আপোনালোকৰ যিকোনো এটা ফোন নাম্বাৰ দি দিব ঠিক আছে যেনেকৈ মোৰ এইটো ফোন নাম্বাৰ আছিল মই ফোন নাম্বাৰটো ইয়াতে মোৰ দি দিলোঁ ওকে কণ্টিনিউ কৰি দিব তাৰপিছত আপোনালোকে UPI এপত গুচি যাব ধুনীয়াকৈ যিকোনো এটা গুগল পে ফোনটো যি আছে তাত টাচ কৰিব আপোনালোকে টাচ কৰাৰ লগে লগে কি হ'ব অকণমান চাগে এইখিনি ব্লাৰ দেখাব এইবোৰ যিহেতু পাছৱৰ্ড চব থাকে দেখাব তাত আপোনালোকে এনেকৈ পেমেন্ট কৰিব লাগিব ডাইৰেক্ট গুগল পেত গুচি যাব নিজে নিজে একো টেনশ্যন ল'ব নালাগে গুগল পেত যোৱাৰ আপোনালোকৰ পেমেন্ট হৈ যাব ওকে শব্দটো চাগে শুনিছে পেমেন্টৰ মই পেমেন্টটো কৰি দিলোঁ ইয়াতে তো পেমেন্টটো এতিয়া প্ৰচেছিং হৈ আছে অকণমান 2 ছেকেণ্ড 5 ছেকেণ্ড টাইম ইয়াতে অকণমান প্ৰচেছিং হৈ থাকিব পেমেন্টটো তাৰপিছত পেমেন্টটো হৈ যাব তো এটা পেমেন্টটো হৈ গ'ল এতিয়া ওকে পেমেন্ট হোৱাৰ পাছত আপোনালোকে আকৌ এপটোলৈকে গুচি যাব ওকে এবাৰ এপটো আপোনালোকে বন্ধ কৰি দিব ঠিক আছে এবাৰ এপটো বন্ধ কৰি পেলাই আকৌ ওপেন কৰিব খুলিব এতিয়া ঠিক আছে এতিয়া আপোনালোকে এবাৰ খোলাৰ পিছত ইয়াতে এইবিলাকত সোমাব পাৰিব আৰু এতিয়া এইবিলাকত তলা লগোৱাটো নাই ঠিক আছে আগতে তলা লগোৱা আছিলে সব কুৱেশ্যন চাব নোৱাৰিছিলে এতিয়া চাব পৰা হৈ গ'ল ঠিক আছে এতিয়া ইয়াতে যিকোনো কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব এই পেমেন্টটো কৰাৰ পিছত সো এনেকৈ কৰি পেলাই আপোনালোকে ল'ব পাৰে আৰু যদি আপোনালোকৰ কিবা অসুবিধা হয় ল'বলৈ প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে জাষ্ট এটা নাম্বাৰ ভিডিঅ'টোৰ আৰম্ভণিতে দিয়া আছিলে এপটোৰ কথা কওঁতে সেই নাম্বাৰটোত কণ্টেক্ট কৰিব নহ'লে এই নাম্বাৰটো যিটো দিয়া আছে ইয়াতে কণ্টেক্ট কৰিব পাৰে আপোনালোকে পাই যাব গোটেইখিনি কিবা লাগিলে সুধিব লগা থাকিলে ফোন এটা কৰি সুধিব তেওঁলোকে এডমিশ্যন আপোনালোকক কৰাই দিব ধুনীয়াকৈ টেনশ্যন ল'ব নালাগে গতিকে আজিলৈ ভিডিঅ'টো মানে আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ